জীৱনত অনেক চিনাকি মানুহ অচিনাকি হৈ গ'ল, অনেক আপোন মানুহবোৰো পৰ হৈ গ'ল, অনেক বন্ধু আজি শেষ হৈ গ'ল, আৰু যিবোৰ মানুহৰ লগত অলপ কথা নাপাতিলেই মন ভাল নালাগে, আজি সেইবোৰ মানুহ আমাৰ জীৱনৰ পৰা বহুত দূৰ হৈ গ'ল। আপুনি মৰি গ'লে চকু পানী ওলাই কন্দা মানুহ বহুত পাব, কিন্তু জীয়াই থাকোঁতেই আপোনাৰ বিপদৰ সময়ত বেয়া দিনত আশে পাশে থকাৰ মানুহ কাউকে নাপাব। জীৱনত যিমানেই মানুহক চিনিব পাৰিব, সিমানেই অকলে থকাৰ ইচ্ছাৰ বাঢ়ি যাব, আৰু বুজি পোৱা যে একাকীত্বই কেতিয়াও আমাৰ লগত বেইমানি নকৰে। যাৰ খং বেছি সি নীৰৱে অনেক ভাল পাব জানে, যি নীৰৱে ভাল পাব জানে তাৰ ভাল পোৱাও গভীৰতা বেছি, আৰু যাৰ ভাল পোৱা গভীৰতা বেছি তাৰ কষ্টও অনেক বেছি। যিদিনাৰ তুমি বুজিব পাৰিবা যে তোমাৰ পকেটত টকা নাইকিয়া হৈছে, সেইদিনা বুজিবা যে যাক তুমি আপোন বুলি ভাবিছিলা সি আচলতে কোন। টকা দি তুমি এটাৰ ভাল ঘৰ কিনিব পাৰিবা, কিন্তু পৰিবা নহয়। টকা দি বিচনা কিনিব পাৰিবা, কিন্তু টোপনি নহয়। টকা দি এটা ভাল ঘড়ী কিনিব পাৰিবা, কিন্তু সময়ক নহয়। মাৰ শিক্ষিত হওক বা নহওক, কিন্তু মায়ে হ'ল পৃথিৱীৰ সকলোতকৈ শ্ৰেষ্ঠ শিক্ষক। পুত্ৰক চিনা যায় তাৰ বিয়াৰ পিছত, আৰু কন্যাক চিনা যায় যৌৱনৰ সময়ত। স্বামীক চিনা যায় স্ত্ৰীৰ অসুস্থতাত, আৰু স্ত্ৰীক চিনা যায় স্বামীৰ দৰিদ্ৰতাত, আৰু বন্ধুক চিনা যায় বিপদৰ সময়ত। ধৈৰ্য ৰাখক, কেতিয়াবা সপোনবোৰ পূৰণ হ'বলৈও কঠিন পৰিস্থিতিত সন্মুখীন হ'বলগীয়া হয়। সময়ৰ অপেক্ষা কৰক, এদিন নিশ্চয় সপোনবোৰ পূৰণ হ'বই। যিমানে বেছি ভাল মানুহ হ'ব, সিমানে বেছি কষ্টৰ সহ্য কৰিবলগীয়া হ'ব, এইটোৱে সত্য। ত্যাগ অবিহনে জীৱনত একোৱেই পোৱা সম্ভৱ নহয়। শ্বাস লোৱাৰ আগেও এটা শ্বাস এৰিবলগীয়া হয়। যি ভুল কৰিছে সি সমাজযোগ্য, আৰু যি বেইমানি কৰিছে সি কোনোদিনেই সমাজযোগ্য নহয়। জীৱনত কাৰোবাক ভাল পোৱাৰ পিছতো যদি আন কাৰোবাক ভাল পাব বিচাৰে, তেনেহ'লে এদিন দেখিবা যে জীৱনৰ সকলোতকৈ মূল্যৱান কাৰোবাক হেৰুৱাই পেলাইছে। জীৱনত অৰ্থ আৰু স্বাৰ্থৰ দুয়োটাই মানুহক পশু কৰি দিয়ে। স্বাৰ্থপৰ মানুহৰ আগত সম্পৰ্কবোৰ কোনো মূল্য নাই। যোগাযোগ নহ'লেও কিছু মানুহ আমাৰ সকলো সময়তেই প্ৰিয় হৈ থাকে। জীৱনৰ কাৰণে প্ৰাণ জৰুৰী, জীয়াই থাকিবৰ কাৰণে উদ্দেশ্য জৰুৰী, আৰু মোৰ লগত যিমানেই কষ্ট নাথাকক কিয় তোমাৰ মুখত হাঁহি থকাটো জৰুৰী। যাক ভালে ৰখাৰ কাৰণে আপুনি সৰ্বোচ্চ চেষ্টা কৰিব, দেখিব যে দিনৰ শেষত সিয়ে আপোনাৰ মন বেয়া কাৰণ হৈ পৰিব। তুমি যদি সঠিক হোৱা তেনেহ'লে খং কৰা কোনো কাৰণ নাই, আৰু যদি ভুল হোৱা তেনেহ'লে তোমাৰ খং কৰা কোনো অধিকাৰ নাই। আজি যাক তুমি সময় দি নিজৰ সময় নষ্ট কৰিছা, এদিন দেখিবা যে সিয়ে তোমাক সময় নিদিব, আৰু সময় নাই বুলি অজুহাত দেখুৱাই গুচি যাব। জীৱনত আঘাত পাৰাটো খুবেই সহজ, কিন্তু অপমান পাৰাটো সহজ নহয়।